আজি এটা মিনি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঘৰত অকলে আছোঁ, গতিকে ভাবিলোঁ কি খাওঁ কি নাখাওঁ, আৰু সেই গতিকে ৰ'দত বহি লৈ কমলা টেঙাকে খালোঁ। জলকীয়া মই নাখাওঁ যদিও আজি কিন্তু খাই দিলোঁ। কমলা টেঙা মই খাই বেয়া পাওঁ, কিন্তু বেয়া পোৱা বস্তুটো এনেকৈ এদিন টেষ্টি লগাকৈ খাবচোন, বহুত ভাল লাগে। তাৰপিছত গৈ মায়েহে খুলি যোৱা কাপোৰখিনি থৈ গ'লোঁ। মা যিহেতু সকামৰ ঘৰত গৈছে, আমাৰ নিজৰ খুৰাহঁতৰ ঘৰত, গতিকে ময়ো যাম, অলপ সময় পিছত যাম, যিহেতু কালি এক্সাম শেষ হৈছে। অলপমান গাটোও ভাল নহয়। তাৰপিছত পহুকেইটাৰ ওচৰত গৈ অলপমান সিহঁতক খেলালোঁ ধূলালোঁ। পহুকেইটা আচলতে এটা কথা, জীৱ জন্তুক মৰম কৰিলেহে তেহেঁতে আমাক মৰম দিয়ে। আহা বুলি মাতিলে কি ধুনীয়াকৈ ওচৰলৈ গুচি আহে নহয়। আৰু বহুতে ভাবিছে চাগে মোক পাহৰিও যাব পাৰে। একচুৱেলি মই ভিডিঅ' বনাব টাইম নাপাওঁ। এক্সাম, মোৰ বেমাৰ হৈ থাকে, আৰু মোক এডিট কৰি দিয়া মানুহ নাই। আগতে দাদাই কৰি দিছিলে, এতিয়া দাদাও যিহেতু টাইম নাইকিয়া হৈছে, গতিকে মই এইবোৰ ইমান মোবাইলৰ বিষয়ে বা কম্পিউটাৰ বিষয়ে ইমান নাজানো। গতিকে আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ এই ভিডিঅ'টোত। তেনেহ'লে আকৌ এটি নতুন ভিডিঅ'ত লগ পাম বুলি বাই বাই দিলোঁ। পহুকেইটাকো কৈছোঁ বাই বাই দিয়া বুলি।